হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিলোঁ আৰু এই ভিডিঅ'টো মোৰ লক্ষী পূজাৰ দিনাখনৰে আছিল। সিদিনানো কেনেকৈ কি ঘৰত আয়োজন কৰিলোঁ তাকে দেখাম বুলি আৰু লক্ষ্মী মাৰ কাৰণে নিজ হাতেৰে কি বনালোঁ সেইটোৱে দেখাম বুলি আপোনালোকৰ লগত ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিম আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমতে শুনাই পাইছে বেকগ্ৰাউণ্ডত জুবিন দাৰ গানে বজি আছে। আৰু আগতেতো আমি পূজা হওক উৎসৱ হওক নাগাৰা নাম শুনিছিলোঁ বা লোকগীত, কিন্তু জুবিন দা নোহোৱা হোৱাৰ পৰা জুবিন দাৰ গানে বন্দনা হিচাপে শুনিবলৈ পাওঁ। বহুত বেছি বেয়া লাগে, তথাপিও তাৰে মাজতে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ তেওঁক শ্ৰদ্ধা জনাই। প্ৰথমে এয়া ঘৰ কাঠিবিলাক চব মোচা কাচা কৰি এয়া এতিয়া 11:30মান বাজিল। মই একাপ চাহ লৈছোঁ, লগত মিঠাই এটা ল'লোঁ, 2টা বিস্কুট ল'লোঁ আৰু সেনেকৈ চাহকাপ খাই কামখিনি আৰু আৰম্ভ কৰিলোঁ। মানে ৰাতিপুৱা ঘৰ সাৰা মোচা হৈ যায় বাঁহী গায়ে, তাৰ পিছত আৰু বাঁহী গাই চবখিনি কৰি লওঁ। বাকী গা ধুই আহি আৰু নালাৰো এইবিলাক কাম, চিধাই পাকঘৰত সোমাবই লাগে যিহেতু। আৰু এয়া পাকঘৰত সোমাই প্ৰথম দেখিছে নাৰিকল এটা লৈ লৈছোঁ, সেইটো কাটি একদম ধুনীয়াকৈ পানীখিনিও ৰেডি কৰি ল'লোঁ। আৰু নাৰিকলৰ পানী আপোনালোকে জানেনে, লক্ষ্মী পূজাৰ দিনাখন যে চকুত মাৰে আৰু যে বেজীত সূতা ভৰাই, সেইটো কথা আপোনালোকে জানেনে কমেণ্টত জনাবচোন। বহুতে হয়তো নাজানিব পাৰে যে লক্ষ্মী পূজাৰ দিনাখনো নাৰিকলৰ পানী চকুত কিয় মাৰে, সেইটোৰ কথা ক'ম আপোনালোকক। তাৰ আগতে এয়া দেখুৱালোঁ, কুকাৰত মই গাখীৰ 1 লিটাৰ দিলোঁ আৰু লগতে এয়া জহা চাউল ভিজাই থৈছিলোঁ, সেইখিনিও মই এতিয়া ভালকৈ ধুই কুকাৰতে দি দিম আৰু পায়স বনাম মা লক্ষ্মী মাৰ কাৰণে। আৰু মই মানে চাহকাপত বাহিৰে আৰু একো নাখাওঁ, মানে লক্ষ্মী পূজাৰ দিনাখন ভাত নাখাওঁ। আৰু এয়া দেখিছেনে তেজপাত মই ধুনীয়াকৈ একদম মানে ঠানিৰ পৰাই পাতখিলা মানে ধুনীয়াকৈ আঁতৰাই এনেকৈ এটা ধুই পাখলি কণ্টেইনাৰত ভৰাই থৈ দিওঁ যাতে পটককৈ দিব পাৰি আৰু। কিন্তু এতিয়া মই ধুইও দিম, ধুই থৈছিলোঁ বাৰু, ৰ'দত শুকাই পেলাই ধুই থৈ দিওঁ। তথাপি আৰু এবাৰ ধুই কিনে সেয়া কুকাৰত দি দিম, তাকে আপোনালোকক কণ্টেইনাৰত দেখালোঁ। আপোনালোকে এনেকৈ তেজপাত ৰাখি থ'ব, ধুনীয়াকৈ থাকি যাব। আৰু এয়া দেখিছেনে গাখীৰত দি ল'লোঁ। আৰু এয়া নাৰিকলখিনি এতিয়া মই ৰুকি লৈছোঁ, এনেকৈ এখন ডিছতে লৈ লৈছোঁ। আৰু ধুনীয়াকৈ গাখীৰখিনি যেতিয়া উতল আহিল তেতিয়া মই ইলাইচিও দিলোঁ আৰু লগতে এতিয়া চাউলখিনিও দি দিম। চাউল মই হাতৰ জোখেৰে লৈছিলোঁ, মানে 2 মুঠা আৰু অলপমান দি দিছোঁ। আৰু এয়া যিহেতু ঘৰৰখিনিও খাব, প্ৰসাদ হিচাপেই দি দিম, সেইকাৰণে অকণমান বনালোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ এতিয়া লাৰি কিনে পায়স বনালে এটাই কি হয়, লাৰি থাকিব লাগে আৰু বাৰে বাৰে। এতিয়া জুইটো কমাই ইফালে আৰু আইজনীকো খোৱাবৰ হৈছে টেঙা। দুপৰীয়া টাইমত তাইক টেঙা দিওঁ, ৰাতিপুৱা যিহেতু ভাত খাইছি তাই, এতিয়া 12টামান 12:30মান বজাত মই টেঙা দিওঁ। ইপিনে দেউতাক আছে গাটো বেয়া কাৰণে। এয়া দেখিছেনে টেঙা এতিয়া খাব, লগতে তাই এটা ধুনীয়া গানো গাই দিব, শুনিবচোন, জুবিন দাৰ গান এটা গাই দিব তাই। এই মই মাত্ৰ তাৰপাছত মায়াবিনীটো গাই দিয়াচোন, মায়াবিনীটো গাই দিয়া। দেখা পালোঁ তোমাৰ ছবি ধৰা হ'ল গান। আৰু এতিয়া আৰু পাকঘৰত আহি ইপিনে হোৱাৰ সময়ত মানে মই নাৰিকল যি ৰুকি থৈছোঁ তাৰে নাৰিকল আধা মই পায়সত দিম আৰু তাৰপাছত বাকীখিনি মই আৰু কিবা এটা বেলেগ বস্তুও বনাম, সেইকাৰণে বাকীখিনি গোটেই নিদিলোঁ, অলপমান দিলোঁ। আৰু এতিয়া মই ইয়াত চেনি দিছোঁ, এয়া চেনি দি এতিয়া মই দিম ইয়াতে খেজুৰ দিলে টেষ্টটো বেলেগ হৈ যায়, একবাৰ দি চাবচোন আপোনালোকে। পায়সত বহুত বেছি টেষ্টি হয়, ভাল লাগে, মানে ফ্লেভাৰটোও ধুনীয়া হয়, সেইকাৰণে খেজুৰ দিলোঁ। আৰু এতিয়া হ'ব আৰু মই গেছটো কমাই দিম। আৰু অকণমান উতল অহাৰ পাছত ইপিনে আইজনী এয়া ভাত পানী খাই অকণমান দাদাকৰ লগত খেলি আছে, তাইক এতিয়া শুৱাই থৈ বাকী কামখিনি মই আৰু কৰিব পাৰিম। এয়া তাইক শুৱাই থ'লোঁ, তাৰপাছত এয়া কাপোৰগিলা ৰ'দতে দিয়াই আছিল, বতৰটো বেয়া কৰি আহিল। মই এয়া কাপোৰ চাপোৰখিনি গোটেইখিনি ধুই দিব লাগিব। আৰু এয়া মই ৰেডি হৈ ল'লোঁ, গা পা ধুই আহিলোঁ। আৰু এতিয়া গধূলিৰ কাৰণে প্ৰসাদৰ যা যোগাৰ কৰিম। আৰু
আৰু এতিয়া মই এয়া প্ৰসাদৰ যোগাৰ কৰি আছোঁ, প্ৰসাদবিলাক ধুই আছোঁ। আৰু লক্ষ্মী পূজাৰ দিনাখন মই নিজ হাতে এইখিনি কাম কৰি বহুত বেছি ভাল পাওঁ আৰু ভিতৰতে আসন পাতি ভাল পাওঁ। যিহেতু চোতালত আছে আমাৰ শিৱ মন্দিৰ আৰু তাতেও শাহুমাই আগবঢ়াই দিব। মন্দিৰৰ ভিতৰত যিহেতু মই তেনেকৈ নোসোমাওঁ, মাহঁত আছে যিহেতু মাহঁতেই কৰে মন্দিৰৰ কামবিলাক। চাকি বন্তি জ্বলাওঁৱে কেতিয়াবা, কিন্তু এতিয়া ধৰক মাহঁত থাকিলে আৰু মন্দিৰৰ সকলো দায়িত্ব ল'ব পৰা হোৱা নাই। আৰু ঘৰৰ ভিতৰত সেইকাৰণে মই এখন থাপনা পাতোঁ আৰু লক্ষ্মী পূজাৰ দিনাখনে কৰোঁ এইখিনি কাম। নিজ হাতে মাৰ কাৰণে প্ৰসাদ নিজেই বনাব চেষ্টা কৰোঁ। তাৰপিছত এয়া মই ৰেডি কৰি ল'লোঁ লক্ষ্মী পূজাৰ এইখিনিয়ে আজি মোৰ আয়োজন। আৰু ধুনীয়াকৈ ঘটটোও পাতিলোঁ, কিন্তু বহুত বেছি বেয়া লাগিল আজি নাৰিকল নাপালোঁ। ডাব নাৰিকল লাগে ঘটত দিয়াৰ কাৰণে, কিন্তু আমাৰ এইফালে মানে বেপাৰীয়ে নাহিল। হাজবেণ্ডৰো গা বেয়া যিহেতু বজাৰত যাব নোৱাৰিলে, তেনেকেই দিলোঁ, মাৰ প্ৰসাদ হিচাপে দিলোঁ। আৰু দেখুৱাম আপোনালোকক। এয়া এতিয়া লৈছোঁ পাঞ্চালীখন পঢ়ি আছিলোঁ মই, তাকে অকণমান শুনিবচোন আপোনালোকেও। এতিয়া গধূলি সময়ত যিহেতু জোনবাই ওলালেই আৰু আমি নাৰিকলৰ পানী মাৰি আছোঁ, হাজবেণ্ডে মাৰিলে দৃষ্টিশক্তি বৃদ্ধি হয় বুলি কয়। তাৰপিছত এয়া দিলোঁ প্ৰসাদ, পায়স দিলোঁ, পেৰা দিলোঁ, নাৰিকল চৌকা, গাজি। আৰু ইয়াতে ঘৰৰ কাম বন শেষ কৰি এয়া আহিলোঁ নামঘৰত সেৱা লোৱাৰ কাৰণে। আৰু যিহেতু দিনৰ পৰাই লক্ষ্মী পূজা পালন কৰিছে ৰাইজৰ নামঘৰত, আৰু আছোঁ। আৰু ইয়াত পূজাত হোম যজ্ঞ কৰে আৰু এতিয়া নাম প্ৰসংগ হৈ আছে। আৰু দেৰিকৈ খিচিৰি দিব মানে ভোগ দিব। এতিয়া নাম ঘৰলৈ আহিলোঁ। এভৰিৱান, আমি আহিলোঁ নামঘৰৰ পৰা, মানে ৰাইজৰ নামঘৰৰ পৰা সেৱা লৈ আহিলোঁ। আৰু এতিয়া আৰু 9টাই বাজিল। মই যিহেতু এতিয়াও ব্ৰততে আছোঁ, সেইকাৰণে এতিয়া কিবা এটা খাই লওঁ। তাৰপাছত আৰু বেছি দীঘলীয়া নকৰোঁ, ব্লগটো শুয়ে যাম। আজিলৈ আৰু ইমানেই, বাই বাই, গুড নাইট।